তো বৰ্তমান মানে কি হৈ গ'ল, মই ভাবি আছিলোঁ আজি 15 আগষ্ট ৰাতিলৈ নাৰায়ণপুৰ যাম, নাৰায়ণপুৰ গৈ পেলাই ভিডিঅ'টো এণ্ড কৰিম। কিন্তু মানে এতিয়া মই ফোন কৰিলোঁ লগৰবিলাকক, লগৰবিলাকে ক'লে মানে ৰাতি আজি একো নাই, দিনত যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি, সেইটো কাৰণে ভিডিঅ'টো ঘৰতে এণ্ড কৰিবলগীয়া হ'ল। আৰু মই মানে লগৰবিলাকক কল কৰি আগৰ যিখিনি ৰাতিৰ যি ভাল লগা দৃশ্য আৰু আজিৰ দিনত যিখিনি হ'ল তাৰ কিছুমান অংশহে জাষ্ট কালেক্ট কৰিব পাৰিলোঁ। ভিডিঅ'ত দেখিবলৈ পাব, ভিডিঅ'টো শেষলৈকে চালে গোটেই সম্পূৰ্ণ কথাখিনি গম পাবই। সেইটো কাৰণে তাৰ আগতে সকলোকে কথাটো জনাই দিলোঁ আৰু দেখুৱাব নোৱাৰাৰ কাৰণে সকলোকে চৰি। মানে মই ভবা নাছিলোঁ আজি এনেকুৱা এটা হেৰি হ'ব বুলি। এতিয়া ফোন কৰি গম পালোঁ যে আজি একো নাই, কাৰণে অলপ বেয়া লাগিলে। বাট একো নাই, সকলোকে 75 সংখ্যক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাওক, কি ক'ম আৰু, বাই বাই, ব'লক ভিডিঅ'টো চাওঁ। গুড মৰ্ণিং সকলোকে। বৰ্তমান ৰাতিপুৱা বাজিছে 5টা কিমান। তো মই উঠি গ'লোঁ আজি, গাটো ধুই লওঁ, মুখখনো ধুই লওঁ, শুই উঠিছোঁহে। তো তাৰপিছত সকলোকে লগ পাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। গা পা ধুই একেবাৰে ৰেডি হৈ ল'লোঁ, টাইম হৈ গ'ল 7:14। তো গৈ আছোঁ বৰ্তমান ষ্টেচন মানে তাত ফ্লেগ হোষ্টিং কৰিব, তাত গৈ আছোঁ। আৰু আজিতো সকলোৱে গম পায় আজি 75 মানে 75 সংখ্যক স্বাধীনতা কি দিৱস। ক'ম আৰু, ক'বলৈ মানে আজি ভাষা নাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটা কথা, মই যে মিউজিকটো লগাই থৈছোঁ বেকগ্ৰাউণ্ডত, তেনেকুৱা মিউজিক যদি লগাব বিচাৰে তো এই ছাইডত স্ক্ৰীণত ওলাই আছে ইউটিউব চেনেলৰ নেমটো, আৰু ডেছক্ৰিপশ্যনতো দি দিম। তো প্লিজ আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব। মানে মোৰ নিজৰ দাদা নিচিনা, সি লাগি আছে নতুনকৈ, তো ছাপোৰ্টটো কৰি দিয়ক। আৰু গৈ আছে ষ্টেচন। বহুত বেছি ভাল লাগিছে, প্ৰত্যেকৰ ঘৰে ঘৰে পতাকা। এইফালে চব, এইখন পতাকা, এইখন ইমান ভালকৈ মানে ধৰিব নোৱাৰিব চাগে গছৰ হেৰিৰ পৰা। এইখন চব, এইখন কালি নহয় পৰহি মই আৰু ভাইটি লাগি পেলাই লাগিলোঁ। এইখন ইমান ভালকৈ ধৰিব নোৱাৰিব, মোবাইলত স্পষ্ট নহয়, হ'লেও এখন 90 মিটাৰ বুলি কয়, 90 মিটাৰ ওখ বুলি কৈছে, কিমানটো ওখ নাজানো, হ'লেও 145 ফুট ওখ মানত আছে চাগে এইখন পতাকাখন। আৰু এইফালে এইখন দেখিছে, এইখন মানে প্ৰত্যেকৰ ঘৰে ঘৰে, এইবাৰ মানে প্ৰত্যেকৰ ঘৰে ঘৰে পতাকা দেখিছোঁ। বহুত বেছি ভাল লাগিছে। গৈ আছোঁ ষ্টেচন, তাৰপিছত ভিডিঅ'টো শেষলৈকে হৈ গয়া ঠিক আছে। মোৰ লগত মানে গেটমেন এজনো যাব ষ্টেচনলৈ, এজনৰ লগতে যাম। ষ্টেচন পাই সকলোকে লগ পাইছোঁ। আহি ষ্টেচন পাই গ'লোহি। ষ্টেচন এতিয়ালৈকে একো কৰাই নাই, আহিলোঁ ষ্টেচন, একেবাৰে ওপৰত পাই লওঁগৈ, তাৰপিছত লগ পাইছোঁ।
ফ্লেগ হেৰি কৰি আহিলোঁ। তাৰপিছত ষ্টেচনৰ পৰা ঘৰ আহিলোঁ, ঘৰ আহি ভাত পানী খাই ল'লোঁ। খাই গৈ আছোঁ নাৰায়ণপুৰ গৈ আছোঁ। মানে নাৰায়ণপুৰত বহুত ডাঙৰকৈ পাতিছে আৰু তালৈ তাকে চাব গৈ আছোঁ। দিনতো যাম, ৰাতিও যাম। দিনৰ আপোনালোকক ভিডিঅ'ত দেখাম। তাৰপিছত ৰাতিলৈ গৈ আছোঁ। ৰাতি তাত কিবা কিবি পাতিছে, বহুত মানে ধুনীয়া হ'ব চাবলৈ। তাৰপৰা মই চাইকেলত গৈ আছোঁ আৰু লগৰ এটা আহি আছে। লগৰটো মানে বৰবতীয়ে তাক লগ কৰি তাকো তাৰপৰা এনেকৈ লৈ যাম। কি ক'ম আৰু, বহুত বেছি ভাল লাগি আছে। আজি বতৰটো বহুত বেছি ভাল দেই। বতৰটো মানে একদম পূৰা আজি গৰমো নাই ঠাণ্ডাও নাই, পূৰা মিডিয়াম আজি, সেইকাৰণে বেছি ভাল হৈছে। চাইকেলত পাই গ'লোহি আমাৰ এইখন কয় ডেৰগাঁও, আৰু ইয়াৰ পৰা বেছি দূৰ নাই। মানে আমাৰ ঘৰৰ পৰা নাৰায়ণপুৰ হৈ গ'ল 5 কিলোমিটাৰ। আৰু বৰ্তমান ইয়াত আহি আছোঁ চাইকেলতে। সেইটো মানে কি হ'ল, আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু মৰম দিব এনেকৈ। কি ক'ম আৰু, এয়া গৈ আছোঁ। লগৰটোক লগ পাই লওঁ, তাৰপিছত লগ পাই আছোঁ সকলোকে। সেই পাই গ'লোঁ সেই নাৰায়ণপুৰ জহয়া। এতিয়া চাইকেল মাৰি আহি আছোঁ। এইফালে এখন বিয়া নেকি অ', এখন বিয়া নি? কটাঙীটো দি দিয়া হ'লে মই লৈ ল'লোঁ। গৈ আছোঁ নাৰায়ণপুৰ পামগৈ আৰু বেছি দূৰ নাই। এতিয়া টাইম হৈ গ'ল 9:38। কেনেকুৱা ফিলিংছ কেনেকুৱা? সেইটো চাব, লুকছটো চাওক। কি ক'ম মানে, কি আল্টিমেট এটা ফিল। চাইকেলখন ক'ত থওঁ? সেই কিতাপত থৈ যাওঁ। চাইকেলখন থৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। ইয়াত ৰাখি দিলোঁ, এতিয়া গৈ আছোঁ। অ' ছাৰ ভালনে? এই ভিডিঅ' বনাব আহিছোঁ। এইখন চাওক। মানে কি মজা। এইবাৰ ফাৰ্ষ্ট টাইম নহয় এনেকুৱা দিছে। এইবাৰ এইটো ফাৰ্ষ্ট টাইম হৈছে। আই লাভ নাৰায়ণপুৰ। এইফালে চলি আছে নৃত্য আৰু মই গৈছোঁ এইফালে। বৰ্তমান নাৰায়ণপুৰত এইফালে চাওক।
এইফালে যাওক, এইফালে ভাইটিয়ে পুৰা মাৰি আছে, এইফালে মোৰ লগৰটো বহি আছে, এইফালে ভাইটি এটা আছে, এইফালে দাদা এজন আছে। লাইভত ফাৰ্ষ্ট টাইম উঠিছো এনেকে। কি ক'ম মানে কি এটা আল্টিমেট একদম বঢ়িয়া ফিটিং এটা। এইফালে যাওক, এইফালে কনক দাদা আছে। ভাই বিৰাট বহুত মজা আহিছে। পুৰা মঞ্চত হেৰি চলি আছে। বন্দে মাতৰম। कुर्बान हुआ तेरी असमत पे मैं कितना नसीबों वाला था तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा ऐसी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों পেলাই এখনত দৃশ্য আগে লৈ উঠিব পাৰে আপোনালোকে যদি উঠো বুলি ভাবে। ইয়াৰ পৰা যাওঁগৈ, ৰাতি লগ পাম সকলোকে। ভিডিঅ'টো প্ৰথমত গম পাইছে এই কথাখিনি। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক, আৰু আজি পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক। বেলেগ একো নকওঁ। মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে ইনষ্টাগ্ৰামৰ লিংকটো, আৰু মোৰ দাদাৰ ইউটিউব চেনেলৰ লিংকটো দিয়া আছে। প্লিজ কৰি লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, আৰু ইনষ্টাগ্ৰামৰ লিংকটো প্লিজ ফ'ল' এটা কৰি দিব। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই, লাভ ইউ অল।